Hey everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই বৰহাট আহিছিলো। আহোঁতে আজি বিশেষ এটা কাৰণতো অহা হ'ল আৰু আজি দাইহঁতৰ নতুন ঘৰ লৈছিল, সেইটো কাৰণে ঘৰ লোৱা পাতিছিল। ঘৰটো বিশেষকৈ সম্পূৰ্ণ হোৱাগৈ নাই, জাষ্ট সোমাই থাকিবৰ কাৰণে ঘৰটো লৈ লোৱা হৈছিল। ভকত মাতিছিল আৰু কিবা কিবি বহুত কৰা হৈছিল। আমি পালোহি 12টামান বজাত। বহুতখিনি দেখাব পৰা নগ'লে, যিখিনি পাৰোঁ তাকে দেখালোঁ আৰু আপোনালোকৰ মাজত আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। এয়া ভকতে খানা বনাব আৰু সেই খানা বনাবৰ বাবে বাকীখিনি চব্জি কাটি থকা হৈছে আৰু ক'ত কেনেকৈ কি কৰিলোঁ ব'লক তেন্তে ভিডিঅ'টো চাওঁ। পেহী এয়া নতুন ঘৰ লৈছে। এয়া আমাৰ ডাঙৰ পেহী, এয়া খুৰী, এয়া মামী। মই হেৰিয়ত দি দিম আকৌ, চব লৈ আহিছোঁ। নতুন ঘৰ লৈছে, অনুভৱ কেনেকুৱা? আৰু ইয়াত যিমানখিনি সম্ভৱ হয় মই ভিডিঅ'তে সাঁচি ৰাখিবৰ বাবে চেষ্টা কৰিলোঁ আৰু যেতিয়া সম্পূৰ্ণ হ'ব পাছত মই বাৰু আকৌ দেখাম দাইহঁতৰ ঘৰটো কেনেকুৱা কি হ'ল। এয়া আজি ঘৰ লোৱা পাতিছে তেওঁলোকে, তাৰপিছতে অলপ মানুহো মাতিছিল। এয়া আমাৰ বিশেষকৈ দাইক চিনাকি কৰাই দিছোঁ। তাৰপিছতে বাকীখিনি এইখিনি কৰা হৈ আছে, খানাটো বনায়ে আছে। আহি পাই লগালগ মই পিঠাগুড়ি সকাম কৰে সেইখিনি কৰি ল'লে, তাৰপিছত তাৰ অলপ মই খাই ল'লোঁ। খাই লৈ মেলি অলপ সহায় কৰি দিলোঁ আৰু আনফালে ভকতে বনাই আছিলে আৰু আকৌ পাকঘৰত মোক দিলে বনাবলৈ পেটু ভাজি, তাৰপিছতে মাছৰ মূৰ আৰু বেঙেনা দি সেইখিনি বনালোঁ। বনাই লৈ মেলি খোৱাত লাগি গ'লোঁ। খোৱাখিনি দেখাব নহ'ল, যিমানখিনি পাৰোঁ সম্ভৱ হ'ল মোৰ বাবে সিমানখিনিয়ে তুলিলোঁ আৰু শেষত তামোল এখন লৈ মেলি ঘৰলৈ উভতিলোঁ। এয়াই আজি আপোনালোকৰ মাজত মোৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। অন্য এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজত আহিম। আজিলৈ বাই বাই।